প্ৰকৃতিৰ ৰম্য কাননত কাব্য কানন নপুৰণি কবিতাৰ সুবাসেৰে সুবাসিত হ'ল হামৰেন চহৰ সাহিত্যৰ মঞ্চত নতুন চানেকেৰে উজলি উঠিল হামৰেন ৰুকাছেন হিৰজে আমে অনুষ্ঠান বকলিয়াঘাটৰ ৰজাপথাৰত বৰ্ণিল কাটি দেউল মিছ কাৰ্বি আংলং 2018 সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠানৰ বাবে প্ৰস্তুতি আৰম্ভ কাজি ৰংহাংপি মেমৰিয়েল টেলেণ্ট হাণ্টৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ প্ৰকৃতিৰ ৰাম্য কাননত হামৰেন চহৰ সেউজীয়া পাহাৰৰ বুকুৰ উমেৰে লালিত পালিত হামৰেন চহৰস্থিত জিলা মীন বিভাগৰ প্ৰশিক্ষণ কক্ষত অনুষ্ঠিত হ'ল হামৰেন হিৰজিৰ আমে বগা কুঁৱলীৰ পাতল আচ্ছাদন আৰু শীতৰ আগতীয়া স্পৰ্শত ৰোমান্টিক হৈ উঠা হামৰেনৰ চহৰ বৰ্তমান হেমন্তৰ পৰহত ঠেক সমতল অংশত চেক বুজি খেতিয়কে কৰা ধাননিৰ দৰাৰ বাবে সেউজীয়াৰ মাজতো সোণালী সপোন এটা আমনি কৰা চহৰত এটা দিন কবিতাৰ সুবাসেৰে সুবাসিত হ'ল হয় কবই লাগিব প্ৰকৃতিৰ ৰম্য কাননত কাব্য কানন নপুৰণি হৰেক কবিৰ হৃদয়ৰ পৰা নিৰ্ষিত কবিতাৰ ভিন্ন সৌৰভ হাৰেন চহৰৰ আকাশ বতাহ সুবাসেৰে ভৰি পৰিল হামৰেন ৰুকাছেন হিৰজেৰ আমে অভ্যৰ্থনা সমিতিৰ উদ্যোগত আৰু জামমিলি লিটাৰী ফাউণ্ডেশ্যনৰ সহযোগত সাহিত্য মঞ্চত নতুন চানেকিৰে উজলি উঠিল হামৰেন ৰুকাছেন হিৰজিৰ আমে পশ্চিম কাৰ্বি আংলঙৰ মুখ্য চহৰ হামৰেনৰ মাজমজিয়াত স্থিত মীন বিভাগৰ প্ৰশিক্ষণ কক্ষত নপুৰণি কবিৰ কবিতা সংগীত পুৰুষা সাহিত্যিক তথা ব্যক্তিসকলৰ সাহিত্যৰ ওপৰত প্ৰদান কৰা সাৰুৱা ভাষণেৰে কবিতা অনুষ্ঠানটি সোণত সুৱগা চৰিল দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই কাব্য অনুষ্ঠানটিৰ প্ৰথম ভাগত হামৰেন হিৰবাং আমিৰ সভাপতি মংগল সিং তেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সাধাৰণ সম্পাদক প্ৰশান্ত ইংতিয়ে সভাৰ উদ্দেশ্যে ব্যাখ্যা আৰু কাষ্টম ৰিফৰ্মৰ প্ৰাক্তন বৰ্ডৰ অধ্যক্ষ ৰিচাৰ্ডছন হানছে অনুষ্ঠিতব্য কবিতাৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে তাৰ পিছত কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰে পৰিচালিত তথা সভাপতিত্ব অনুষ্ঠিত হয় হিৰবাং আমে আৰু হিৰজি অৰ্থাৎ কবিতা প্ৰতিযোগিতা প্ৰতিযোগিতাত 57 গৰাকী কবিয়ে স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাত অৱতীৰ্ণ হয় প্ৰতিযোগিতাত বকলিয়া মনোজ ইংতিয়ে প্ৰথম মহেন ৰংপি দ্বিতীয় আমতেৰাঙৰ মালতী তেৰণপি তৃতীয় পুৰস্কাৰ লাভ কৰে আনহাতে জামমিলি লিটাৰী ফাউণ্ডেশ্যনৰ আহ্বানত আগতীয়াকৈ কবিতা জমা দি কৰা নিৰ্বাচনৰ পাৰ্টি দিছাৰ হাকিম সিং তেৰণ প্ৰথম হামৰেনৰ আমে চেলামৰ সংগীতা কামচাপি দ্বিতীয় আৰু হামৰেনৰ ৰংচিদনৰ মিৰ্লিন ফাংচপিয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে উল্লেখ্য কবিতা প্ৰতিযোগিতা লংচিং টকবি বিদ্যাৰাম ৰংপি কাৰণ হানচেপি আৰু মঞ্জু তেৰণপে পৰ্যালোচক তথা নিৰীক্ষক হিচাপে উপস্থিত থাকে অনুষ্ঠানত বিশেষভাৱে নিমন্ত্ৰিত কবিসকলেও কবিতা পাঠ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে আনহাতে কবিতা অনুষ্ঠানৰ পিছত বিশিষ্ট সাংবাদিক কবি সাহিত্যিক জয়সিং টকবিৰ পৌৰোহিত্যত অনুষ্ঠিত হয় সাহিত্য পৰ্যালোচনা অনুষ্ঠান বিশিষ্ট কবি সাহিত্যিক বিদ্যা সিং ৰংপি বিশিষ্ট কবি পৰ্যালোচক যোগেন ইংতিয়ে অনুষ্ঠানত পৰ্যালোচক হিচাপে অংশ লয় আৰু বিভিন্ন বিচক্ষ সাহিত্যিক তথা কবিতাৰ ওপৰত পৰ্যালোচনা আগবঢ়ায় হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ কাতি দেউল পূজা তিৱা জনগোষ্ঠীৰ এক পৰম্পৰাগত শক্তিৰ আৰাধনাৰ পূজা গাঁৱৰ সুখী দুখী সকলো ৰাইজে বছৰটোৰ বাবে অদৃশ্য শক্তি কুপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ বনৰীয়া জীৱ-জন্তুৱে যাতে কাৰোৰে অমংগল সাধিব নোৱাৰে সেই উদ্দেশ্যে এই পূজা ভাগ দেৱী দুৰ্গালৈ অৰ্পণ কৰে তিৱা জনগোষ্ঠীয়ে পৰম্পৰাগত লোক সংস্কৃতি আৰু পূজা পাৱনৰ বৰ্ণিল সমাৰোহেৰে উখল মাখল বকলিয়াঘাটৰ মাগুৰি
পুৱাৰে পৰা তিৱা বসতি প্ৰধান মাহগুৰি গাঁৱত জাকে জাকে ডেকা গাভৰু আভাল বৃদ্ধ বনিতা ওলাই আহে কাটি দেউল পূজাত ভাগ ল'বলৈ বিগত 50 বছৰ ধৰি মাহগুৰি গাঁৱৰ ৰাইজে মা মহামায়াক সন্তুষ্ট কৰিবলৈ এই কাটি দেউল পূজা ভাগি অৰ্পণ কৰি আহিছে অঞ্চলটো সুখী দুখী সকলো মানুহে যাতে সুখে সন্তোষে যাতে জীয়াই থাকিব পাৰে বনৰীয়া জন্তুৰ পৰা যাতে সকলোৱে ৰক্ষা পাব পাৰে তাৰ বাবে আগবঢ়োৱা এই পূজা ভাগি মা দুৰ্গালৈ আগবঢ়াই গাঁৱৰ ৰাইজে মহিলাৰ প্ৰৱেশ নিষিদ্ধ কাটি দেউল পূজাত পথাৰৰ কোনো অংশত মুৰ্গী বলি দি ৰাইজে ভোজ ভাত গ্ৰহণ কৰে পুৱাই গাঁৱৰ কোনো এঘৰত পুৰুষ মহিলা ডেকা গাভৰু একগোট হৈ মা দুৰ্গাৰ ওচৰত সেৱা লয় তাৰ পিছতে পথাৰৰ পৰম্পৰাগত কাম-কাজৰ বাবে পুৰুষসকলক মহিলাসকলে সেৱা লৈ বিদায় লয় উল্লেখ্য তিৱা অধিষ্ঠিত বহু অঞ্চলত কাতি দেউলৰ পূজা আজিও বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰি আহিছে বিশেষকৈ ৰজাবথা মাহগুৰি অঞ্চলৰ ৰাইজে 50 বছৰ ধৰি কাতি দেউল পূজা উদযাপন কৰি পৰম্পৰাগত ইতিহাস ধৰি ৰাখিছে কয়তো বন পূজা বুলি কোৱা হয় নেকি হয় আচ্ছা কি কৰে বন পূজাত বনৰীয়া জন্তু আক্ৰমণ নকৰিবৰ কাৰণে আমি এইটো মানে ব্যৱস্থা কৰা কি ক'লে বনৰীয়া জন্তুৱে আক্ৰমণ নকৰে আমি জংঘললৈ যাওঁতে যেতিয়া আক্ৰমণ নকৰে সময় হৈছে এটি চম বাণিজ্যিক বিৰতিৰ Kopili Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HR Estate Complex, Dharamnala Road, Difu, near Bazar, India. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come on, come on. Grand opening of Bazaar, India.
A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. বিৰতি পিছত পুনৰ বাতৰি মজিয়া কাৰ্বি আংলঙৰ কেইবাটাও স্থানত অনুষ্ঠিত হ'ব মিছ কাৰ্বি আংলং 2018 ইতিমধ্যে এক বেচৰকাৰী সংগঠন কাজি ৰংহাংপি মেমৰিয়েল টেলেণ্ট হাণ্টৰ উদ্যোগত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা বৰ গুৰুত্বপূৰ্ণ যুৱক যুৱতীসকলৰ বাবে বিশেষকৈ যুৱতীসকলৰ বাবে ইউ এক ডাঙৰ কেৰিয়াৰ আৰু এই কেৰিয়াৰ গঢ়াৰ বাবে বিশ্বত আগ্ৰহী বহু যুৱতীসকল বিশ্বৰ এই কেৰিয়াৰ প্ৰতি আগ্ৰহী আমাৰ বহু যুৱতীসকল এই আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি বেচৰকাৰী সংগঠন কাজি ৰংহাংপি টেলেণ্ট হাণ্টৰ উদ্যোগত জিলাখনৰ ভিতৰত সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ চলাইছে প্ৰস্তুতি এইলৈ অহা 20 ডিচেম্বৰত হ'ব ডিফু ক্লাবত বিয়লি 4 বজাৰ পৰা ডিফু হাওৰাঘাট বকলিয়া ডকমকা ডেনগাঁও বুকাজান বালিপথাৰ চৌকিহলা ডংকামকাম জেংখা খেৰণি আদি জিলাখনৰ বিভিন্ন প্ৰান্তৰত অনুষ্ঠিত হ'ব অডিশ্যন আৰু 23 ডিচেম্বৰ ডিফুস্থিত জয়সিংদলৈ প্ৰেক্ষাগৃহত হ'ব গ্ৰাণ্ড ফিনালে উল্লেখ্য 20 ডিচেম্বৰ অডিশ্যনৰ বাবে নাম পঞ্জীয়ন শেষ তাৰিখ 2018 ডিচেম্বৰত অডিশ্যনৰ বাবে ইচ্ছুক যুৱতীসকলে 310 টকা দি ফিজ দি পঞ্জীয়ন কৰিব পাৰিব বুলি জানিব দিছে উদ্যোক্তাই পংকজ ডেকা ৰিপৰ্ট কাট নিউজ পিছপৰা জিৰিকেণ্ডাঙতো আৰম্ভণি হ'ল কাব্য যুগৰ কবিতাৰ সুগন্ধি জিৰিকেণ্ডন সুবাসিত আৰু ৰূপে ৰখে জিলিকি উঠিবলৈ কচৰত আৰম্ভ কৰিছে বিশ্ব দৰবাৰত কাৰ্বি লাম্মেড আমেৰ জিৰিকেণ্ডেং শাখা আৰু খেৰণি হিজিৰ আমেৰ যৌথ উদ্যোগত বেচৰকাৰী সংগঠন চিনিং আমেৰ সহযোগত অনুষ্ঠিত হয় এই কাব্য প্ৰতিযোগিতা অনুষ্ঠান যোৱা 6 নৱেম্বৰত অনুষ্ঠিত এই কাব্য প্ৰতিযোগিতাত অনুষ্ঠিত জিৰিকেণ্ডেঙৰ খেৰণি অঞ্চলৰ কাব্যপ্ৰেমী ৰাইজ তথা কবিসকলে অংশগ্ৰহণ কৰে 30ৰো অধিক কবিয়ে অংশগ্ৰহণ কৰা কবিতা প্ৰতিযোগিতাত ক্ৰমে জিৰিকেণ্ডেঙৰ ৰিভিনি ফাংচপিয়ে প্ৰথম খেৰণি ডিক্ৰেঙৰ ৰাহি ইংহিপে দ্বিতীয় আৰু মুকিমৰ হেডচিং ক্ৰয়ে তৃতীয় স্থান অধিকাৰ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় আগন্তুক কাৰ্বি লাম্মেড আমে 27 সংখ্যক বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি বৰসিং ইংটি পৌৰোহিত্যত অনুষ্ঠিত এই কবিতা অনুষ্ঠানটি শুভ উদ্বোধন কৰে সম্পাদক জয়ৰাম ৰংহাঙে এই কবিতা অনুষ্ঠানত কাৰ্বি লাম্মেড আমে ডংমকাৰ শাখাৰ সভাপতি বৰসিং ক্ৰকে ধৰি বিশিষ্ট ব্যক্তি প্ৰমুখ স্থানীয় বহু কাব্যপ্ৰেমী ৰাইজে অংশ লয় বীৰেন ইংহি ৰিপৰ্ট কাট নিউজ
সুস্থ বাতাবৰণহে সুস্থ স্বাস্থ্য গঢ়া সম্ভৱ অস্বাস্থ্য পৰিৱেশৰ সুস্থ স্বাস্থ্য কেতিয়াও গঢ়া সম্ভৱ নহয় এই সাধু বাক্য সাৰোগত কৰি পশ্চিম কাৰ্বি আংলঙৰ সাতগাঁও বজাৰ কমিটি কেচিএছ মণ্ডল কমিটি আৰু সাতগাঁও ক্ৰীড়া সন্থাই ৰূপায়ণ কৰে সাফাই কাৰ্যসূচী ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ অনুপ্ৰাণিত দেশৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত বিভিন্ন চৰকাৰী বেচৰকাৰী সংগঠনৰ উপৰিও সামাজিক সংগঠনসমূহৰ দ্বাৰা বিভিন্ন সময়ত সাফাই অভিযান ৰূপায়ণ কৰি অহা পৰিলক্ষিত হৈছে হয় চাফ চিকুণতা হৈছে সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ অস্বাস্থ্য তথা লেতেৰা পৰিৱেশত ব্যক্তি তথা সমাজ জীৱনত ভাল চিন্তা ভাল কাৰ্য বিকাশ কেতিয়াও নঘটে সেয়েহে সমাজখনত সুস্থ বাতাবৰণ গঢ়াত তৎপৰ পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং পৰিষদ সমষ্টিৰ অন্তৰ্গত সাতগাঁও কেইবাটাও সামাজিক সংগঠনৰ সাতগাঁও বজাৰ কমিটি কেচিএছ মণ্ডল কমিটি আৰু সাতগাঁও ক্ৰীড়া সন্থাই মিলি বুধবাৰে প্ৰায় পুৱা 10:30 বজাত ৰূপায়ণ কৰে সাফাই অভিযান Lalo, pas nong rongkang kontensi angkang alongke Satgang Bazar halo Hai Suri le puram ja Bulbe athil adaga bangke arni bang si bazar pisan man det lasila dak munir kache tong aphai ke ong la pen bazar sisteme kithia jok pensil adaga bang bangke menang an adima bangke kasa ultur lason tadu mundir tum kacici kekhe kedu kekhe pen pasini tum kedam tang tarik program executive padosi ladak Satgang habar mate Satgang bazar along aru tin kapang thirje hose litum ching vai pono lasila so aru tin kapang thirponi phansi tin pena bangen tum arni dengpono bak tarik kami hot konderlo lasi arni gang sisteme laso pina tarik son athak aceklo ajon tin la pina tarik son athak long bangen itum bazar pang thirpon po la pena so bazar kapang thiralo ko bang bangke karbeng lo otomas konsil la fasan litum tham pachini lo ladak menang an ke dengpon naya son munde bazar pang ডংকা মুকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ